এইবিলাক কি বনাইছে টেঙা হা টেঙা কাতি বিহু যোগাৰ মানে এতিয়া কেইটা টেঙা এই কাতি বিহু পুলিটো থৈ দিয়া গৈছে আকৌ হাই ইয়াত উঠিছোঁ আমাৰ মামাই খাব দেই টেঙা হয় নহয় এই খাব দিয়ক নাখায় এটা ভাগ বাচি গ'ল আমাৰ হয় নহয় আমি খাৰা খাৰা খাম দিয়ক তুমি খাবা নোখোৱা খাওঁ দিয়া বোলে মামীয়ে বিলনীয়া হৈছে আমাৰ পালে সৰু দিয়া দিয়া মোক দিয়ক হ'ব 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 জ্বালাটো ৰাখকে দিলে ভাল লাগিব কি দিব মোক নিমখ দিয়া মামাক দিয়া মামাক দিয়া নাই পাহৰিলে বোলে এতিয়া খাব লাগে এতিয়া আপোনালোকৰ মোবাইলৰ স্ক্ৰীনটো ঘূৰাই দিয়ক আৰু চাওক মই আহিছোঁ বাইকৰ ছাৰ্ভিচিং কৰিবলৈ জাগৃতি হোণ্ডা নগাঁও আৰু ইয়াত মই বাইকখন লৈ আনিছোঁ বেলেগ বাইকৰ দৰে মোৰখনো খাৰা কৰি দিছোঁ আৰু ইয়াৰ ছাৰ্ভিচিং ষ্টাৰ্ট হৈ গ'ল মোৰ বাইকৰ চব খুলি দিলে আৰু পূৰা ক্লিনিং কৰি মোক ইয়াত লগাই দিলে আৰু এটা বিসংগতি ঘটিলে মানে মোৰ বাইকখনৰ হেডলাইটটো ঠিকে আছিল লাইটটো আপাৰ ডিপাৰটো তাৰপিছত তেখেতে ক'লে ফুলোতে মানে বেয়া কৰিলে চাগে বেয়া হ'ল বুলি তাৰপিছত মই ক'লোঁ আপুনি নিজে ফুলোতে বেয়া কৰিছে বুলি ভাল কৰি দিয়ক তাৰপিছত অৱশেষত দিলে কথা বতৰা বহুত চলাৰ পাছত তাৰপিছত তেতিয়া টেষ্টিং হৈ অৱশেষত তেখেতে মোক মাত নিদিয়া হৈ গ'লগৈ গুচি গ'লগৈ মোৰ ৰাতি হৈ গ'লগৈ তাতে আৰু এইবিলাক ক্লিনিং চলি আছে অৱশেষত ক্লিনিং কৰি হৈ গ'ল কৰি মই লাষ্টত বাইকৰ ছাৰ্ভিচিংটো কেনেকুৱা হ'ল আৰু মই জনাই আছোঁ আপোনালোকক চাওক ভিডিঅ'টো সেই তাতে ৱাশ্বিং কৰা হয় ধুনীয়াকৈ ভাল লাগিলে কিন্তু একদম মই গোটেই দিনটো ৰখিব লগা হ'ল তো এয়া চাওক একদম বাহিৰৰ পৰিৱেশ কেনেকুৱা হৈ গ'ল ৰাতি হৈ গ'ল মই গৈছিলোঁ 11মান বজাত পোৱাকৈ এখেতে কৰিছিল ছাৰ্ভিচিংটো তাৰপিছত তেখেতে মোক অৱশেষত যে লাইটৰ বিলটো তেখেতে ভৰি দিলে নে নাই মই আকৌ কাউণ্টাৰত মই নিজে বেয়া পোৱা নাই মোৰ অলৰেডি ভাল লাগে গতিকে বেয়া সৰুতে বেয়া গৈছে সেইটো বেলেগ কথা নহয় আৰু বাইকখনৰ ৱাশ্বিংটো মই ভালদৰে কৰি লৈছোঁ কাৰণ মোৰ ইমান দিন ৰাস্তাটো বহুত বেয়া আছিল ন ঘৰৰ ওচৰৰ ৰাস্তাটো গেলাৰ কাৰণে তো ঘৰ আহি পালোহি আৰু দেখি মানে বেলেনতে দিছোঁ একদম ধুনীয়া পাইছে মনটো ভাল লাগি গ'ল আৰু দেখিছে একদম পূৰা মোবাইল চোৱাত ব্যস্ত ৰাতিখন একদম বাহ কেনেকুৱা আজিকালি মানে মোবাইল নহ'লে নচলে তো দিবলগীয়া হয় আৰু তাৰ মাজতে এনেকুৱা খেলবিলাকো খেলি থাকে এনেকৈ নহয় অৱশেষত আমি এনেকৈও অলপমান হাঁহ কন্দা খুৱাই এক্সট্ৰা অৰ্ডিনেৰী এনেকুৱা খেল খেলাইও আমি ধুনীয়াকৈ দিনটো পাৰ কৰোঁ মোবাইলতে পাৰ্গত কৰাই নথওঁ তো এনেকুৱাকৈ যদি চলি থাকে তথাপি ঠিকে থাকে ঠিক হয় বুলি ভাবোঁ আজি ভিডিঅ'টো ইমানেই আছিলে শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ আগলৈ লগ পোৱাৰ আশাৰে বাই বাই